নাই হোৱা গোটেই ৰাতি টোপনি নাই হোৱা তিনিটা ফেন চলে ইনভাৰ্টাৰ ডুবি গ'ল কি হ'ল কাৰেণ্ট গোটেই ৰাতি আৰু কেইদিনমান হৈছে এনেকুৱা বৰ অসুবিধা কৰি আছে কাৰেণ্টটোৱে কি হৈছে তাৰমানে কিয় এনেকুৱা হৈ আছে কি জানো বিল কমকে গৈ আছে নেকি কম টিকেন্দা কালি ইমান গৰম দিছে নহয় মানে লাইন মোৰ ৰাতি ভাগৰ লাগি গৈছে মানে কি কৰিম আমাৰতো তেনেকুৱা ধৰক ইনভাৰ্টাৰ নাই দুখীয়া মানুহ ঘৰত গোটেই দিন কাম বন্ধ কৰি পেলাই গৈ পেলাই হৈ পেলাই দেখোন লাইন নাই ৰাতি যে 12টাৰ পৰা লাইন গৈছে আৰু 7টা বজাত আহিছে মোবাইলৰ চাर्जर नहीं মানে बहुत गंडगोल है रे बाबा इतना गरम देता है हम लोग सोने नहीं पाता है क्या करेगा इतना कष्ट करता है सारा दिन भर बहुत मेहनत करता है बाबा लेकिन कुछ नहीं होता है सरकार हम लोग की तरफ नहीं देखता है बाबा মই হলো আন্ধাৰৰ ৰজা আৰু আন্ধাৰ লাগে মোৰ মজা হা 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 নমস্কাৰ বিপ্লৱ নমস্কাৰ মোৰ নাম বিপ্লৱ দাস আৰু মই বামুণগাঁৱত থাকোঁ আৰু কালি ৰাতি যেনে আপোনাৰ 25 তাৰিখে ৰাতি আপোনাৰ ৰাতি 12 বজাৰ পৰা একদম ৰাতিপুৱা 6-7 বজালৈকে কোনো ধৰণৰ লাইন নাছিলে কোনো ধৰণৰ প্ৰাকৃতিক প্ৰব্লেম নাছিলে নাই বতাহ বৰষুণ বা ভূমিকম্প এনে ধৰণৰ কোনো পৰিস্থিতি নথকাৰ পাছতো তেওঁলোকে লাইনটো মানে ঠিক দিয়া নাই আৰু লংকা শিলং ৰোডৰ 3 নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা যোৱা ৰাতিটো গোটেই ৰাতিটো আমাৰ এলেকাত কাৰেণ্টটো কাটি ৰখা হৈছে তাৰ কাৰণটো আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই গতিকে বিদ্যুৎ বিভাগ আমি অনুৰোধ জনাম যে এনেকৈ এখন লংকাৰ নিচিনা এখন চহৰত গোটেই ৰাতিটো কাৰেণ্টটো কাটি ৰখাটো বৰ লাজৰ কথা হৈছে আপোনালোকে যিহেতু স্মাৰ্ট মিটাৰ লগাইছে বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ লগাইছে আমি ৰাইজে অৰ্থাৎ উপভোক্তাসকলে তাৰ এডভান্সকৈ ৰিচাৰ্জ কৰি ল'বলগীয়া হয় বিদ্যুৎ পাবৰ কাৰণে ইয়াৰ পিছতো বিভাগটো যদি স্মাৰ্ট নহয় আছিলে নেকি নাছিলে কি ক'ম আৰু এইফালে মানে বহুত মানে বেজাল হৈ গৈছে আৰু কাৰেণ্ট নাই ৰাতি কালিতো এনেও মৌচম বহুত হেৰি আছিল গৰম আছিল শুব পৰা নাই ৰাতি একদম গুচি গ'ল কাৰেণ্ট আহিব বুলি ৰখি গোটেই ৰাতিটো নাই কাৰেণ্ট গোটেই ৰাতি কাৰেণ্ট নাই তো শুব পাৰিছেনে শুব পৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা কাৰেণ্টটো যায় আহে কিহৰ কাৰণে বিলো বহুত জেগাত বেছিকৈ বিল আহে তেওঁলোকৰ আৰু বিল সঠিকমতে নিদিলে তেওঁলোকে অলৰেডি এটা ফাইনো লগায় তো সেইটো জেগাত এপিডিচিএলে কেনেধৰণৰ কি কাম কৰি আছে আমি একো বুজিব পৰা নাই এনেকৈ আমাৰ এটাই ৰিকুৱেষ্ট যে তেওঁলোকে বস্তুখিনিৰ ওপৰত ধ্যান দিব লাগে আৰু কিয় এনেধৰণৰ কৰে নিজে জানি বুজি কৰে নে কি কৰে আমি ঠিক গম নাপাওঁ এনেধৰণৰ পৰিস্থিতি মানে পৰিৱেশ ঠিক থকাৰ পাছতো তেওঁলোকে লাইনটো কাটি থৈ দিয়ে তো এইটো সমস্যা আমি ভুক্তভোগী গতিকে এইটোৰ ওপৰত সলিউশ্যন হ'ব লাগে চৰকাৰে এইটোৰ ওপৰত আমি ভুক্তভোগী গতিকে এইটোৰ ওপৰত সলিউশ্যন হ'ব লাগে চৰকাৰে এইটোৰ ওপৰত ধ্যান দিব লাগে আৰু বহুতবাৰ মই টুইট কৰিছোঁ তাৰ কোনো ৰিপ্লাই নাই বা আমি তেওঁলোকক কানেক্ট কৰিব চেষ্টা কৰোঁ তো তথাপিও তেওঁলোকৰ ফোন নম্বৰছবিলাক ভালকৈ নালাগে বা ৰিচিভ নকৰে এনেধৰণৰ ব্যৱস্থা হয় তো এইটোৰ ওপৰত অলপ সকলোৱে চকু দিব লাগে আৰু ধন্যবাদ